Hello everyone, welcome to my YouTube channel. আশা কৰোঁ চবৰে ভাল। তো আজি আমি আহিছোঁ উকিয়ামলৈ। তো বিহু বুলি অলপমান ফ্ৰী আছিলোঁ। চ' কি কৰিম উকিয়াম আহি গ'লোঁ। বাকীবিলাক জেগাটো আপোনালোকক মই মোৰ ভিডিঅ'ত দেখাইছোঁৱে, য'ত মই গৈছোঁ। তো আজি মোৰ লগত আছে সঞ্জিত। হাই দিয়া। আজি উকিয়াম বুলি আমি খাব আহিলোঁ। অকণমান ৰ'দ পৰি আছে, তো মই মানে দিগদাৰি পাইছোঁ। তো আজি আমি উকিয়ামত মানে কেনেকুৱা খাব পাৰিব জেগাবিলাক চববিলাক দেখাম। তো ইয়াত পিকনিক একচুৱেলি খাবলৈ আহে, আৰু ইয়াত কেনেকুৱা পিকনিকৰ স্পট মানে নাও চাওবিলাক চববিলাক বনাইছে আৰু চব চাব পাৰিব ইয়াতে। পিছপিনে এইবিলাক খাই আছে খানা। তো বেছি বকাবকি নকৰোঁ, আপোনালোকক মই কি আছে সেইবিলাক মই দেখাই যাম। মাজতে অকণমান কৈ যাম, বেছিকৈ নকওঁ। তো গাইজ, মোৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু মোৰ ভিডিঅ'টো চাই যাওক। থেংক ইউ। কৰোঁ। তো আমি এতিয়া গৈ আছোঁ, কেনেকৈ যাব লাগে, খাব লাগে, চাব লাগে, চববিলাক ইয়াত দেখাই দিম। ইয়াত নাও আছে, আপুনি উঠিব পাৰিব। মানুহবিলাক উঠি আছে ইয়াতে ডাঙৰীয়া হয়। চাবৰ কাৰণে ধুনীয়া কিছুমান বনাই দিছে। ইয়াত সোমালে 10 টকা এটা লয়। আমি এইটো ফালে নাযাওঁ, বেলেগ এটা ফালে যাম। এইখন দলংখন বনাইছে, সিজু পাত লগাইছে নেকি, এইটো নামটো মই ভালদৰে নাজানো। ইয়াত ধুনীয়াকৈ বনাইছে এইবিলাক। টিকট কাউণ্টাৰত দাদা ইয়াত বহি আছে। ইয়াত কাটাৰ কাৰণে 10 টকা এটা লয়, মানে যোৱাৰ কাৰণে। তো দাদা 10 টকা, আমি তালৈকে যাম, আমাক টিকট দি দিয়ক। গাইজ, আমি এতিয়া 20 টকা দি পেলাই উঠিলোঁ। ইয়াত গৈ আছোঁ। ইয়াতে গৈ মই চিনাকি কেইখনমান মোৰ লগৰ লগ পাইছোঁ। তাহাঁতে নাৱত উঠি আছে। ধুনীয়া লোকেশ্যন, আৰু এয়া মোৰ তলে নাও পাৰ হৈ গৈছে। একবাৰ হাই কৰি দি সঁচাকৈ ভিডিঅ' আহিব। মই ভিডিঅ' কৰি আছোঁ, বনাই আছোঁ। কেনেকুৱা লাগছে এইবিলাক? ভাল লাগে, কিন্তু মানে 20 টকা দিয়াটো অকণমান বেয়া লাগিলে। একো নাই বাৰু। 20 টকা লৈছে এটা বাবদ, কোনো কথা নাই, দি যাম। ইয়াত চাওক কি ধুনীয়া লোকেশ্যন, চব বিউটিফুল প্লেচ। এইটো ফালে আছে। ভাল লাগছে কি মানে গাড়ী পাৰ্কিঙৰ পইচা দিব নালাগে না? গাড়ী পাৰ্কিং নালাগে, সেইটো প্লাছ পইণ্ট। তো গাইজ, ইয়াত গাড়ী পাৰ্কিঙৰ কোনো পইচা দিব নালাগে। এইখন পাৰ্কখন ধুনীয়া কিছুমান বস্তু বনাই থৈছে, ফটো ক্লিক কৰিব পাৰিব। তো আমি ইয়াত পিছত আহিম, কিন্তু ফাৰ্ষ্ট আমি দলংখন পাৰ হৈ লওঁ। গাইজ, উকিয়াম চালোঁ, কি ধুনীয়া প্লেচ। আপোনালোকে নিশ্চয় আহিব ইয়ালৈকে। আৰু জানুৱাৰী বুলি কথা নাই, আপুনি বছৰৰ যিটো সময়তে আহি ইয়াত আহিব পাৰিব। বাৰিষাত বিশেষ নাহিব কিন্তু দেই, অলপ পানী বেছি হয়। গাইজ, 100 টকাত চশমা এটা ল'লোঁ, কেনেকৈ লাগছে কবি? আজি কিবা দেখাতে 100 টকা চশমা লৈছে, পিন্ধিব পৰা নাই। সি এনে জনাইছে আৰু, বেয়া নাপাব। মই এতিয়া আপোনালোকক দেখাম ইয়াত কেনেকুৱা প্লেচ আছে আৰু ক'ত কি আছে, চববিলাক ইয়াত দেখাম। তো মোৰ ভিডিঅ'টো চাই যাম নকৰাকৈ।
আৰু গাইছ এইখন হৈছে উকিয়ামৰ মেইন ব্ৰিজখন আৰু এইখন ভাঙি নতুনকৈ এখন নতুন তৈয়াৰ কৰি আছে আৰু এইখন হৈছে আপোনাৰ ডাঙৰকৈ বনাইছে বহুত চাগে এইফালে নষ্টিং যাব পাৰিব গাইছ অকণমান মই ব্ৰিজখনত আহি গৈছোঁ বেছি দূৰ নাযাওঁ তো মানে দলংখনৰ অৱস্থা একদম বেয়া অকণমান দেখাই দিছোঁ দূৰৰ পৰা এইখনেই হৈছে আপোনাৰ উকিয়ামৰ পুৰণি ব্ৰিজখন চ' আশা কৰোঁ গাইছ মোৰ ভিডিঅ'টো চাই ভাল পাব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব নেক্সট নতুন ভিডিঅ'ত আপোনালোকক লগ পাম তাৰে আশাৰে মোৰ আজি নতুন ভিডিঅ'টো হেং কৰিছোঁ থেংক ইউ